নমস্কাৰ আইছ যেহেতু আমাৰ কলেজত চলি আছে কলেজ উইক সেইকাৰণে আমি এতিয়া কলেজলৈ গৈ আছোঁ চাওকচোন আমাৰ কলেজৰ ৰাস্তাটো ইমান বেয়া কলেজ পাওঁতে আমাৰ খাই ভাতটো হজম হৈ যায় ইমান মানে ঠেকেচনি খাই জোকাৰি যায় কলেজ আহি পাই গ'লোঁ কলেজ আহি পোৱাৰ পাছতে লগৰ এটা সৈতে অলপমান লেকচাৰ মাৰিলোঁ লেকচাৰ মাৰাৰ পাছত গাইছ এক চিনি পাইছে নহয় আমাৰ দেৱাংগ সোণোৱাল তাৰপৰা গাইছ গ'লোঁ ছেমিনাৰ হললৈ তাত চলি আছে আমাৰ ৰংগোলী কম্পিটিশ্যন মানে বহুত থিম লৈ ৰংগোলীবিলাক বনাব দিছে তাৰপৰা সকলোৱে ৰংগোলী বনোৱাত ব্যস্ত হৈ আছে তাৰপৰা গাইছ মই গ'লোঁ কেৰম খেলিবলৈ তাত মই আজি কেৰমৰ আছিলে ছেমি ফাইনেল মেটছ তাৰপৰা ছেমি ফাইনেল খেলিলোঁ হয় কিন্তু মই হাৰিলোঁ একো নাই বাৰু খেলত যিহেতু হাৰা জিকা থাকেই তাৰপিছত চাবলৈ গ'লোঁ কাবাডী খেল মানে আমাৰ ছোৱালীখিনি কাবাডী খেল চলি আছে মেডিকেল ইলেক্ট্ৰনিক্স আৰু আমাৰ ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ মাজত আৰু মেডিকেল ইলেক্ট্ৰনিক্স আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মাজত যিখন কাবাডী খেল হৈছিলে তাত আমাৰ ইলেক্ট্ৰিক ব্ৰাঞ্চটো জিকিলে সেইকাৰণে মানে পূৰা সিহঁতে এতিয়া চেলিব্ৰেট কৰি আছে গাইছ তাৰপিছত গাইছ ৰুমলৈ আহিলোঁ ৰুমত আহি পেলাই গাইছ খাবলৈ একো নাছিল লগতে সেইকাৰণে ফ্ৰাইড ৰাইচ বনালে ইয়াৰ নাম হৈছে বিবেক তাৰপিছত গাইছ ফ্ৰাইড ৰাইচখিনি খাই ল'লোঁ খাই পেলাই গাইছ আমাৰ লগৰ এটা ইয়াৰ নাম হৈছে ৰিদীপ ইয়াৰ মানে ভৰিখন ফ্ৰেকচাৰ হ'ল তাকে তাৰ খবৰ ল'বলৈ আমি গোটেইখিনি গ'লোঁ চাওকচোন গাইছ আমাৰ মানে লগৰ কাৰোবাৰ কিবা এটা হ'লে আমাৰ খুব বেয়া লাগে তাৰপৰা আমি গোটেইখিনি তাক খবৰ ল'লোঁ খবৰ লৈ অহাৰ পাছত যিহেতু আমি গোটেইখিনি আকৌ একলগ হ'লোঁ সেইকাৰণে মানে এটা প্লেন কৰিলে কি খানা এটাকে খাওঁ দে কথামতে কাম গাইছ খানা এতিয়া আমাৰ মানে ষ্টাৰ্ট হৈ গ'ল এইখিনি হৈছে গাইছ আমাৰ জিগৰ কা টুকুৰাহঁত চাওক গাইছ এইকেইটা গোটেইকেইটা